নমস্কাৰ, মই বনজিৎ দাস মধ্যপ্ৰদেশৰ ভূপাল চহৰত আয়োজিত এক অনুষ্ঠানত শিৱৰাজ সিং চৌহানে বৰ্তমানৰ মুখ্যমন্ত্ৰী তেখেতে কয় যে তেখেতে স্কুল কলেজত পাঠদান কৰিব বিচাৰে। এতিয়া প্ৰশ্ন হ'ল, মিনিষ্টাৰসকলে যদি স্কুল কলেজত পাঠদান কৰে তেতিয়া স্কুল কলেজৰ গুণগত মানদণ্ড সঠিক ৰূপত হ'বনি? স্কুল বা কলেজত আমি যদি লক্ষ্য কৰোঁ, স্কুলত DLED BEd আৰু কলেজত স্লেট বা নেটৰ প্ৰয়োজন। গতিকে এই বিশেষ এলিজিবিলিটি ক্ৰাইটেৰিয়া অবিহনে বৰ্তমান সময়ত আমি দেখিছোঁ কোনো মানুহে বা কোনো এছপাইৰেণ্টেই হওক টিচাৰ হ'ব নোৱাৰে। তাৰোপৰি স্কুল বা কলেজত যদি আমি প্ৰিন্সিপাল চাবলৈ যাওঁ, স্কুলত বা কলেজত যদি বাৰুকৈ লক্ষ্য কৰোঁ, দেখাম তাৰ PhD লাগে। গতিকে মন্ত্ৰীসকলে ইচ্ছা কৰিছে স্কুল বা কলেজত ক্লাছ কৰাক লৈ, বিশেষকৈ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে যিটো ইচ্ছা কৰিছে, এই ইচ্ছাটোক মই ভাবোঁ সেইটো সদিচ্ছাই হয়। তেখেতে স্কুল কলেজত শিক্ষা দান কৰাটো একো বেয়া কাম নহয়, সেইটো ভাল কাম বুলিয়ে মই ভাবোঁ। কিন্তু বিশেষ যিখিনি ক্ৰাইটেৰিয়া এডুকেশ্যন কোৱালিফিকেশ্যন, সেই এডুকেশ্যন কোৱালিফিকেশ্যন বিশেষ ক্ৰাইটেৰিয়া অবিহনে যদি স্কুল কলেজত মন্ত্ৰীসকলে শিক্ষাদান কৰে, তেতিয়াহ'লে মই ভাবোঁ BEd ডিগ্ৰীধাৰী হওক বা DLED ডিগ্ৰীধাৰী হওক বা স্লেট বা নেট কোৱালিফাইড কেণ্ডিডেটসকলে যেনেকুৱা শিক্ষাদান কৰিব, তেনেকুৱা শিক্ষাদান হয়তো মন্ত্ৰীসকলে কৰিব নোৱাৰিব। আশা কৰোঁ শিৱৰাজ সিং চৌহানে হওক বা মুখ্যমন্ত্ৰী যিসকলে শিক্ষাদান কৰিব বিচাৰে, তেওঁলোকেও এই বিশেষ ক্ৰাইটেৰিয়াবিলাক ফুলফিলমেণ্ট কৰি হয়তো শিক্ষাদান কৰক। যিহেতু ভাৰতবৰ্ষৰ আমি আৰ্টিকল 14 ৰাইট টু ইকুৱেলিটি বিচাৰোঁ, সমানতা বিচাৰোঁ। গতিকে সমানতা হ'ব লাগিলে এজন কোৱালিফাইড টিচাৰ এজনৰ যিখিনি ক্ৰাইটেৰিয়া, সেই ক্ৰাইটেৰিয়াখিনি মিনিষ্টাৰেই হওক বা অইন জনসাধাৰণেই হওক, যিয়ে শিক্ষাদান কৰিব বিচাৰে, সেই বেছিক ক্ৰাইটেৰিয়াখিনি ফুলফিলমেণ্ট কৰি শিক্ষাদান কৰক। মুখ্যমন্ত্ৰী মধ্যপ্ৰদেশৰ শিৱৰাজ সিং চৌহানৰ যিটো পদক্ষেপ, তেখেতে যিখিনি বিচাৰিছে, সেইটো সঁচাকৈ প্ৰশংসনীয় পদক্ষেপ বুলি মই ভাবোঁ। কিন্তু তাৰ লগে লগে তেখেতে বিশেষ যিখিনি ক্ৰাইটেৰিয়া এডুকেশ্যন কোৱালিফিকেশ্যন, সেইখিনি ফুলফিলমেণ্ট কৰক, মই সেইখিনিও বিচাৰোঁ। ধন্যবাদ।